নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আৰু দেখিছে এয়া আমি গাঁৱত আছোঁ আৰু গাঁৱৰ এইটো এটা ধুনীয়া সুন্দৰ পৰিৱেশ। পথাৰত এয়া ধুনীয়াকৈ খেতিও কৰিয়া ধুনীয়াকৈ ভুই ৰুইছে নেকি, ধুনীয়া লাগিছে। আৰু গাঁৱলৈ মই কিয় আহিছোঁ আপোনালোকক ভিডিঅ'টো দেখিলে আপোনাক গম পাব, ভিডিঅ'টো হ'লে চাই থাকিব। আৰু লগত আছে মোৰ এয়া ননন, হাই, মোৰ হাজবেণ্ডৰ ভণ্টি। গতিকে তাইৰ লগত মানে এনেই অকণমান ওলাই আহিছিলোঁ, গতিকে ভিডিঅ'টো বনালোঁ বোলো আপোনালোককো দেখুৱাই লওঁ গাঁৱৰ পৰিৱেশ। গতিকে ভিডিঅ'টো সেইফালে চাই থাকিব, এয়া দেখি চাই লওক। আমি গৈ আছোঁ এতিয়া নননজনীৰ ঘৰলৈ। সিহঁতৰ আজি নাৰায়ণ পূজা আছে আৰু লগতে আমাৰ লগত আহিছে মাহী, মহা আৰু মাহীহঁতৰ ছোৱালী দুজনী। আৰু ইয়াৰ লগত আগত বহিছে মোৰ গোসানীজনী পেহীয়েকৰ লগত, আৰু পিছফালে বহিছে হাজবেণ্ডজন। আৰু এতিয়া আমি গাড়ীত গৈ আছোঁ নাৰায়ণ পূজা খাবলৈ। আৰু এতিয়া আমি সিহঁতৰ ঘৰ আহি পালোঁ। আৰু লগতে এয়া পিছফালে মোৰ হাজবেণ্ডজন বহি আছে আৰু এয়া লগত পেহীয়েক। আৰু এতিয়া নাৰায়ণ পূজাৰ ভোগ দিব, আৰু আহি পালে প্ৰসাদ আৰু ভোগ। চবচে যিটো স্পেচিয়েল হয় নাৰায়ণ পূজাৰ, বিৰাট টেষ্টি হয় ভোগখিনি খাবলৈ। আৰু নাৰায়ণ পূজাৰ মেইন বস্তু হৈছে ভোগখিনি, আৰু সেইখিনিৰ কাৰণে মানে আহিব লগা হয় নাৰায়ণ পূজা খাবলৈ। ইমান গৰমতো আহিব লগা হৈছে এই ভোগখিনি লোভতেই বুলি ক'ব লাগিব। এতিয়া বাৰু ভোগখিনি দেৰিখিনি খাই লওঁ ধুনীয়াকৈ। আৰু এতিয়া আমি ওলাই আহিলোঁ অকণমান ৰাস্তাৰ ফালে, বোলো গাঁওখনো অলপমান চোৱা হওক, আৰু লগতে গৰমত ইমান গৰম ৰুমত থাকিব পৰা নাই, বোলো এনেই অকণমান ফটো দুখনমান উঠোঁ বুলি ওলাই আহিলোঁ। আৰু লগতে এয়া মাহী ছোৱালীজনী সৰুজনী, তাই ফটো উঠা বিৰাট চখ, গতিকে তাই অলপমান ফটো উঠিলে আৰু ময়ো উঠিলোঁ। এতিয়া বাৰু ভাত পানী খালোঁ, এতিয়া আমি যাম। বাই বাই।